নমস্কাৰ। আজিৰ বিষয়টি হৈছে কৰ্ণমূল বা পিঠা খোৱা মাম্পছ। ৰোগৰ কাৰণ হ'ল বীজাণুৰ দ্বাৰা এই ৰোগ হয়। তেজৰ দোষত এই ৰোগ হ'ব পাৰে। ই সংক্ৰামক ৰোগ। ৰোগৰ লক্ষণ হ'ল কাণৰ তল অংশৰ পৰা গাল ফুলি উঠে আৰু খুব বিষ হয়। জ্বৰ উঠে। খোৱা বোৱাত কষ্ট হয় কাৰণ দুয়ো কাষে থকা লালতী গ্ৰন্থি উখহি পৰে। বনদৰৱ হ'ল তৰুৱা কদমৰ 10 গ্ৰাম পাতত 2 গ্ৰাম খয়েৰ মিহলি কৰি খুন্দি গাল ফুলা ঠাইত কিছু সময় প্ৰলেপ দিলে উপকাৰ পোৱা যায়। ধতুৰা ফুল বা পাতৰ ৰসত আফিং মিশ্ৰণ কৰি প্ৰলেপ দিব লাগে। ছজিনাৰ শিপাৰ ছাল সম পৰিমাণৰ সৰিয়হ বাটি প্ৰলেপ দিয়া ভাল। চুৰাত গছৰ শিপা খুন্দি গাল ফুলা ঠাইত লেপি দিব লাগে। বঙালী এৰাৰ ঠাৰিৰ ৰসৰ লগত অলপ নিমখ মিহলাই দিনে 2 বাৰকৈ মুখ কুলকুলিয়াব লাগে। মৰাণ আদা খুন্দি প্ৰলেপ দিব লাগে। পথ্যসমূহ হ'ল কেঁচা পিঠাগুড়িত পানী গুলি খাব লাগে। লঘুপাকী খাদ্য পটল, ছজিনা, পোৱাল বেঙেনা, মগু দাইল সুপথ্য। অপথ্য হ'ল গুৰুপাকী খাদ্য বৰা চাউল, কঁঠাল, বৰালি মাছ, পুৰৈ শাক, মাটি দাইল। কফ সৃষ্টি কৰা বস্তু খাব নালাগে। মাদক দ্ৰব্য আৰু ধূমপান কৰা বেয়া। কথা কমকৈ ক'ব লাগে। এই ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। ভাল লাগিলে আৰু উপকৃত হ'লে লাইক এটা দিব। অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব।